Hello students, welcome to my YouTube channel e-learning hub. আজিৰ এই ভিডিঅ'টোত সাপ্লিমেন্টাৰী ৰিডাৰ ক্লাছ 9 ৰ মোমেন্টছৰ দা হেপী প্ৰিন্স নামৰ লেসনটো আলোচনা কৰিম। এৰ অসমীয়া অনুবাদখিনি মই কৈ যাম। তোমালোকে ভিডিঅ'টো হেকলৈকে চাবা আৰু মই আশা কৰিছো তোমালোকে যদি লেসনটো পঢ়া তেতিয়াহ'লে তোমালোকে নিশ্চিতভাৱে এটো ভাল পাবা। এটো বৰ এটা ইন্টাৰেষ্টিং লেসন হয়। এতিয়া আমি সময় নষ্ট নকৰো, আমি ডাইৰেক্ট লেসনলৈ আহিছো। প্ৰথমে চোৱা, এই লেসনটো পঢ়াৰ আগতে ইয়াতে অলপখিনি কথা দিয়া আছে। এইখিনি পঢ়িলে তোমালোকে লেসনটোত কি পঢ়িবা, কি পঢ়িবলৈ গৈ আছা, ইয়াৰ পৰা এটা থুলমূল এটা আইডিয়া পাবা। আৰু এইখিনিৰ ওপৰতে তোমালোকে গোটেই লেসনখিনি বেছ কৰিব, ইয়াৰ পৰা গোটেই আনসাৰখিনি পাবা। তোমালোকে ইয়াত কি কথা কৈছে, ইয়াৰ মূল সামাৰিখিনি ইয়াতে পঢ়িলে মানে এটা আইডিয়া পোৱা যাব যে লেসনটোত এনেকুৱা কথা আছে। দ্য হেপী প্ৰিন্স ৱাজ এ বিউটিফুল ষ্টেচু। এই হেপী প্ৰিন্সটোৰ কথা যে কোৱা হৈছে, এই হেপী প্ৰিন্সটো এটা কি আছিলে, মূৰ্তি আছিলে। হি ৱাজ কাভাৰ্ড উইথ গোল্ড, আৰু তেওঁ সোণেৰে আবৃত আছিলে। হি হ্যাড সাফায়াৰ্স ফৰ আইজ, আৰু তাইৰ চকু দুটা কি আছিলে, নীলা ৰঙৰ মণি আছিলে, মানে নীলা মণি আছিলে। এণ্ড এ ৰাবি ইন হিজ sword, আৰু তাইৰ তৰোৱালত কি আছিলে, এটা ৰাবি বা মুকুতা আছিলে। Why did he want to part with all the gold that he had? আৰু তেওঁ কিয় তেওঁৰ যিবিলাক সোণ আছিলে সেইটো কিয় বেলেগৰ লগত বা এইখিনি ভাগ কৰি দিব বিচাৰিছিলে। এণ্ড হিজ প্ৰেচিয়াছ ষ্ট'নছ, আৰু তেওঁৰ যিখিনি মূল্যৱান শিল আছিলে, পাথৰ আছিলে, এই গোটেইখিনি সোণ বা এই মূল্যৱান পাথৰখিনি তেওঁ কিয় বিতৰণ কৰিব বা ভাগ কৰি দিব বিচাৰিছিলে। গতিকে এই লেসনটো তোমালোকে এইখিনি পাবা যে হেপী প্ৰিন্স আমি জানিলো তেওঁ এটা মূৰ্তি আছিলে, আৰু তেওঁ এটা সোণৰ মূৰ্তি আছিলে, আৰু তেওঁৰ কিছুমান মূল্যৱান পাথৰ আছিলে। সেইখিনি তেওঁ ভাগ বা সেইখিনি তেওঁ ডিস্ট্ৰিবিউট কৰি দিব বিচাৰিছিলে। আৰু এইটো কিয় বিচাৰিছিলে, এই লেসনটো পঢ়িলে তোমালোকে নিশ্চিতভাৱে গম পাবা। এতিয়া আমি প্ৰথম লাইনটো পঢ়িছো। হাই এবভ দ্য চিটি অন এ টল কলম ষ্টুড দ্য ষ্টেচু অফ দ্য হেপী প্ৰিন্স। মানে চহৰৰ ওখ স্তম্ভত এই হেপী প্ৰিন্সৰ মূৰ্তিটো আছিলে। He was gilded all over with thin leaves of fine gold. For eyes he had two bright sapphires, and a large red ruby glowed on his sword hilt. ইয়াত কৈছে যে এই হেপী প্ৰিন্সটো যে মূৰ্তি আছিলে, এইটোতো সোণৰ মূৰ্তি আছিলে, মানে তেওঁ একেবাৰে সোণেৰে আবৃত আছিলে। আৰু তেওঁৰ চকু দুটা কি আছিলে, নীলমণি আছিলে। এইটো এক প্ৰকাৰৰ মণি মুকুতা, এইটো নীলা কালাৰৰ মণিটো আছিলে। আৰু তেওঁৰ তৰোৱালৰ যিটো মুঠি, সেই মুঠিটোত কি আছিলে, এটা ৰঙা ৰঙৰ এটা ৰাবি আছিলে। One night there flew over the city a little swallow. His friends had gone away to Egypt 6 weeks before, but he had stayed behind. Then he decided to go to Egypt too. মানে এদিন ৰাতিপুৱা সেই চহৰটোৰ ওপৰেদি এটা সোৱেলো চৰাই উৰি গৈছিলে, যাৰ বন্ধুবিলাক, মানে সেই সোৱেলো চৰাইটোৰ বন্ধুবিলাক ইজিপ্তলৈ, মিছৰলৈ 6 সপ্তাহ আগতে উৰি গৈছিলে। আৰু তেওঁ হি হ্যাড ষ্টেড বিহাইণ্ড, আৰু তেওঁ মানে পাছত ৰখি গৈছিলে, মানে তেওঁলোকৰ লগত যোৱা নাছিলে। আৰু 6 সপ্তাহ পিছত তেওঁ সোৱেলো চৰাইটোৱে ভাবিছিলে যে তেওঁ ইজিপ্তলৈ যাব। অল ডে লং he flew, and at night time he arrived at the city. তাৰপিছত তেওঁ গোটেই দিনটো তেওঁ উৰিছিলে, আৰু ৰাতিৰ সময়ত সেই চহৰটোত গৈ উপস্থিত হৈছিলে। কোনটো চহৰ, যিটো চহৰত হেপী প্ৰিন্সৰ ষ্টেচুটো আছিলে, সেইটো চহৰত ৰাতি গৈ উপস্থিত হৈছিলে। মানে গোটেই দিনটো উৰি ফুৰাৰ পিছত উৰি আহি সেই হেপী প্ৰিন্স যিটো চহৰৰ তেওঁৰ মূৰ্তিটো আছিলে, সেইটো চহৰত ৰাতি আহি উপস্থিত হৈছিলে। তাৰপিছত এটা কৈছে, হুৱেৰ শ্বেল আই পুট আপ, হি ছেইড, আই হোপ দ্য টাউন হেজ মেড প্ৰিপাৰেশ্যনছ। তাৰপিছত তেওঁ নিজকে প্ৰশ্ন কৰিছিলে, মই এই ৰাতিটো ক'ত থাকিম। মানে তেওঁ আশা কৰিছিলে যে, কৈছে যে আই হোপ, মই আশা কৰিছোঁ যে এই টাউনটোৱে মোৰ কাৰণে থকাৰ ঠাই, বা এই চহৰখনে মোৰ কাৰণে এটা থকাৰ ব্যৱস্থা নিশ্চিতভাৱে কৰিছে। দেন হি চ দ্য ষ্টেচু অন দ্য টল কলম। তাৰপিছত তেওঁ এই মূৰ্তিটো তেওঁ এটা ওখ স্তম্ভত দেখা পাইছিলে। সেই ওখ স্তম্ভত তেওঁ এই মূৰ্তিটো দেখা পাইছিলে, সোৱেলো চৰাইটোৱে। তাৰপিছত কৈছে, আই উইল পুট আপ
there, he cried, It is a fine position with plenty of fresh air. So he alighted just between the feet of the happy prince. তাৰ পিছত তেওঁ কৈছে যে মই এই মূৰ্তিটোৰ বা কৈছে যে সেই মূৰ্তিটোতে দেখা পায় তেওঁ মানে হি ক্ৰাইড তেওঁ চিঞৰি কৈছিলে যে মই এই মূৰ্তিটোৰ ওচৰতে থাকিম আৰু এইটো মোৰ কাৰণে কি আছিল এটা বেষ্ট এটা ভাল এটা ঠাই আছিল আৰু এইটো উইথ প্লেন্টি অফ ফ্ৰেছ এয়াৰ আৰু ইয়াত কি পোৱা যাব এক প্ৰচুৰ পৰিমাণে মুক্ত বতাহ পোৱা যাব যাৰ কাৰণে তেওঁ সেই হেপী প্ৰিন্সৰ দুটা ভৰি আছিল ভৰিৰ মাজত থাকাৰ বাবে তেওঁ সিদ্ধান্ত লৈছিল তাৰপিছত কৈছে I have a golden bedroom he said softly to himself as he looked around and he prepared to go to sleep তাৰপিছত তেওঁ কৈছিল কি যে I have a golden bedroom তাৰপিছত তেওঁ কৈছিল যে মোৰ এটা কি আছে এটা গোল্ডেন এটা বিছনা আছে বিছনা থকা এটা ৰুম আছে তাৰপিছত তেওঁ মানে নিজকে কৈছিল আৰু তেওঁ আখেপাখে চাইছিল ইফাল সিফালে চাই prepare to go to sleep আৰু তাৰপিছত তেওঁ টোপনিত যাবলৈ লৈছিল but just as he was putting his head under his wing a large drop of water fell on him আৰু তেওঁ যেতিয়া নিজৰ মূৰটো দেউকাৰ তলত ৰাখি টোপনিত যাবলৈ লৈছিল তেতিয়া এটা ডাঙৰ পানীৰ টোপাল তেওঁৰ ওপৰত পৰিছিল what a curious thing মানে কি এটা আচৰিত কথা he cried তেওঁ চিঞৰি কৈছিল There is not a single cloud in the sky. The stars are quite clear and bright, and yet it is raining. তাৰ পিছত তেওঁ চাইছিলে কি যে আকাশত এটাও মেঘ নাছিলে আৰু stars are quite clear মানে তৰাবিলাকো উজ্জ্বল আছিল আৰু স্পষ্ট আছিল সাফা আছিল and yet it is raining আৰু তথাপি এটো বৰষুণ দি আছিল then another drop fell তাৰ পিছত আৰু এটা টোপাল পৰিলে মানে এটাৰ পিছত সেকেন্ড টোপালটো আকৌ তেওঁৰ ওপৰত পৰিলে তাৰ পিছত what is the use of a statue if it cannot keep the rain off he said তাৰ পিছত তেওঁ কৈছিল যে এনেকুৱা এটা মূৰ্তিৰ কি কাম আছে যিটো নেকি এটা পানীৰ টোপাল এটা ধৰি ৰাখিব নোৱাৰে I must look for a good chimney pot and he determined to fly away তাৰ পিছত তেওঁ কি কৰিছিল ভাবিছিল যে মই বেলেগ এটা ঠাই বিচাৰিব লাগিব এটা গুড চিমনি পট মানে এটা ভাল এটা জায়গা মানে মোৰ থকাৰ কাৰণে বিচাৰিব লাগিব চিমনি মানে এই যে যিবিলাক ধোৱা ওলাই তেনেকুৱা পাইপৰ নিচিনা অলপ ফুটা থাকে মানে তেনেকুৱা এটা ঠাই এখন বিচাৰিব লাগিব যত বৰষুণৰ পানী বা কোনো বস্তু এটো মানে ডিস্টার্ব কৰিব নোৱাৰে তেনেকুৱা এখন ঠাই তেওঁক বিচাৰিব লাগিব and he determined to fly তাৰ পিছত তেওঁ উৰি যাবলৈ ঠিক কৰি লৈছিল but before he had opened his wings a third drop fell তাৰ পিছত তেওঁ যেতিয়া তেওঁৰ দেউকা দুটা মিলিছিল উৰি যাবলৈ তেতিয়া থাৰ্ড ড্ৰপ মানে তৃতীয় পানীৰ টোপালটো তেওঁৰ ওপৰত পৰিছিল and he looked up আৰু তাৰ পিছত তেওঁ ওপৰ ফালে চাইছিল and saw আৰু দেখিছিল What did he see? তাৰ পিছত তেওঁ বুলি এনেকে দুখত কৈছিল কিন্তু আসলে তেওঁ কি দেখিছিল The eyes of the happy prince were filled with tears তাৰ পিছত তেওঁ দেখা পাইছিল যে হেপী প্ৰিন্সৰ চকুটো চকুলোৰে ভৰি পৰিছিল and tears were running down his golden cheeks আৰু তাৰ পিছত কি হৈছিল তেওঁ দেখা পাইছিল যে টিয়াৰ্স বিলাক তেওঁৰ মানে সোণৰ তো গাল আছিল সেই গালেদি নিগৰি আহিছিল his face was so beautiful in the moonlight that the little swallow was filled with pity আৰু তেওঁৰ চন্দ্ৰৰ পোহৰত তেওঁৰ মুখখন উজ্জ্বল হৈ আছিল আৰু তেওঁ যেহেতু দুখ কৰি কান্দি আছিল আৰু এটো দেখি swallow তেওঁৰ প্ৰতি দয়া আহিছিল who are you he said swallow সুধিছিল যে তুমি বা আপুনি কোন তাৰ পিছত তেওঁ উত্তৰ দিছিল I am happy prince তেওঁ কৈছিল যে মই হ্যাপি প্রিন্স মানে মই এজন সুখী ৰাজকুমাৰ why are you weeping then তেতিয়াহলে তুমি কিয় কান্দি আছা asked the swallow কৈছিল যে তুমি যদি সুখী ৰাজকুমাৰ হোৱা তেতিয়াহলে তুমি কিয় কান্দি আছা you have quite danced me কৈছে তুমি মোক প্ৰায় তিয়াই পেলাইছা
When I was alive, তাৰপিছত হেপী প্ৰিন্সে কৈ আছে when I was alive and had a human heart, answered the statue. তেতিয়া ষ্টেচুৱে উত্তৰ দিছিলে এনেকৈ যেতিয়া মই জীয়াই আছিলোঁ আৰু যেতিয়া মোৰ মাজত এটা মানৱ আত্মা আছিলে, I don't know what tears were. তেতিয়া মই জনা নাছিলোঁ যে আচলতে চকুলো কি। For I lived in the palace, আৰু যাৰ বাবে মই অট্টালিকাত ৰাজপ্ৰসাদত বাস কৰিছিলোঁ, where sorrow is not allowed to enter, য'ত কোনো ধৰণৰ দুখ যন্ত্ৰণাই মোক টাচ কৰিব পৰা নাছিলে, সোমাব পৰা নাছিলে। My courtiers called me the happy prince, আৰু মোৰ ৰাজপ্ৰসাদত থকা মানুহবিলাকে মোক হেপী প্ৰিন্স বুলি আখ্যা দিছিলে। And happy indeed I was, আৰু প্ৰকৃততে মই হেপী আছিলোঁ। So I lived and so I died, আৰু মই তেনেকৈ জীয়াই থাকিছিলোঁ আৰু মোৰ তেনেকৈ মৃত্যু হৈছিল। And now that I am dead, they have set me up here so high that I can see the ugliness and all the misery of my city. And though my heart is made of lead, yet I cannot choose but weep. তাৰপিছত সিহঁতে মোৰ মৃত্যুৰ পিছত সিহঁতে মোক চহৰৰ ওপৰত চহৰৰ একেবাৰে ওখ স্তম্ভত মোৰ মূৰ্তিটো বনাই থৈছে, যাতে মই এই চহৰটোৰ যিটো আগলিনেছ, ইয়াৰ যিটো কুৎসিততা বা ইয়াৰ যিটো জৰাজীৰ্ণতা আৰু যিখিনি মানুহৰ দুৰৱস্থা, এইখিনি মই চাব পাৰোঁ। এণ্ড মই এই গোটেইখিনি বস্তু মই চাই আছোঁ, কিন্তু মই একো চুজ কৰিব পৰা নাই, মই একো কৰিব পৰা নাই, জাষ্ট মই কান্দিবহে পাৰিছোঁ। What? Is he not solid gold? said the swallow to himself. He was too polite to make any personal remarks. তাৰপিছত কৈছিলে এইটো হোৱাট, কি কৈছে এইটো এটা মানে সোণৰ মূৰ্তি নহয়নে? এনেকৈ নিজকে চুৱেলেও প্ৰশ্ন কৰিছিলে। মানে তেওঁ ভাবিছিলে এইটো মূৰ্তি হৈ কেনেকৈ এই কথাবিলাক কৈ আছে। He was too polite to make any personal remarks, আৰু তেওঁ ভদ্ৰভাৱে তেওঁৰ যিখিনি ব্যক্তিগত মন্তব্য সেই ধুনীয়াকৈ দিছিলে, যাৰ কাৰণে তেওঁ যে এটা মূৰ্তি হয় এইটো চুৱেলে চৰাইটো বিশ্বাস কৰিব পৰা নাছিলে। Far away, continued the statue in a low musical voice, far away in a little state, there is a poor house. তাৰপিছত সি কৈছিলে সেই দূৰত, মানে ষ্টেচু কণ্টিনিউড কৰিছিলে, মানে তেওঁ কথা কৈ আছিলে এটা একেবাৰে ল' ভইচ, মানে মিউজিকেল, মানে ধুনীয়াকৈ একেবাৰে সৰুকৈ কথাখিনি কৈছিলে। ফাৰ এৱে, সেই দূৰত, ইন এ লিটিল ষ্টেট, মানে এটা সৰু ৰাস্তাত, দেৰ ইজ এ পুৰ হাউচ, তাতে এটা দুখীয়া মানুহৰ ঘৰ আছে। ওৱান অফ দ্য উইণ্ড'জ ইজ অ'পেন, আৰু তাৰ এটা খিৰিকী খোলা আছিলে। এণ্ড থ্ৰ' ইট আই কেন চি এ উমেন চিটেড এট এ টেবুল, আৰু মই দেখা পাইছিলোঁ কি, আৰু সেই খিৰিকীটোৰ মই দেখা পাইছিলোঁ যে এজনী মহিলা এটা টেবুলৰ কাষত বহি আছে। হাৰ ফেচ ইজ থিন এণ্ড ওল্ড এণ্ড শ্বি হেজ কোৰ্ছ ৰেড হেণ্ডছ অল প্ৰিকড বাই দ্য নিডল, ফৰ শ্বি ইজ এ ছিমষ্ট্ৰেছ। তেওঁ কৈছিলে যে সেই মহিলাগৰাকীৰ মুখখন কি আছিলে, থিন আছিলে আৰু ওৰ নাছিলে, আৰু তাইৰ ছালবিলাক কোৰ্ছ হৈছিলে, মানে একেবাৰে মানে এগৰাকী বৃদ্ধ মানুহৰ ছাল যেনেকুৱা থাকে কোচ খাই যোৱা, আৰু তেওঁৰ হাত দুখন ৰঙা আছিলে, আৰু তাই বেজীত সূতা লগাই আছিলে, কাৰণ তাই এজনী কি আছিলে, ছিমষ্ট্ৰেছ, তাই এগৰাকী মহিলা দৰ্জী আছিলে। শ্বি ইজ এম্ব্ৰইডাৰিং ফ্লাৱাৰ্ছ অন এ ছাটিন গাউন ফৰ দ্য লাভলিয়েষ্ট অফ দ্য কুইনছ মেইডছ অফ অনাৰ টু ৱেৰ এট দ্য নেক্সট কোৰ্ট বল, আৰু তাই এগৰাকী ৰাণীৰ যিটো মেইডছ আছিলে তাৰ কাৰণে সন্মানত তাইৰ মানে উপহাৰৰ বাবে এটা ছাটিন গাউন, এযোৰ কাপোৰ বনাই আছিলে, আৰু সেইটো অহা যিটো মানে ৰাজপ্ৰসাদৰ যিটো প্ৰগ্ৰাম হ'ব তাত পিন্ধাৰ কাৰণে তাই উপহাৰ দিয়াৰ বাবে সেই গাউনত কি কৰি আছিলে, ফুল তুলি আছিলে। ইন এ বেড ইন দ্য কৰ্ণাৰ অফ দ্য ৰুম হাৰ লিটিল বয় ইজ লাইং ইল, আৰু সেইটো ৰুমৰ এটা কাষত এটা বিচনাত তাইৰ সৰু কেঁচুৱাটো বেমাৰত শুই আছিলে। শ্বি হেজ এ ফেভাৰ, আৰু তাইৰ কি হৈ আছিলে, জ্বৰ হৈ আছিলে। এণ্ড ইজ আস্কিং হিজ মাদাৰ টু গিভ হিম অৰেঞ্জেছ, আৰু তেওঁৰ মাকক অৰেঞ্জ খুজিছিলে, তেওঁৰ মাকৰ পৰা অৰেঞ্জ বা সুমথিৰা
খুজিছিলে হিজ মাদাৰ হেজ নাথিং টু গিভ হিম বাট ৰিভাৰ ৱাটাৰ আৰু তেওঁৰ মাকৰ তেওঁক দিবলৈ একো নাছিলে নদীৰ পানীৰ বাহিৰে মানে ঘৰত কেৱল নদীৰ পানী আছিলে তাৰ বাহিৰে একো নাছিলে চ' হি ইজ ক্ৰাইং আৰু তাৰ বাবে সেই ল'ৰাটোৱে কান্দি আছিলে swallow swallow little swallow will you not bring her the ravi out of my sword hilt কৈছে যে হে swallow চৰাই হে সৰু swallow চৰাই তুমি মোৰ এই তৰোৱালৰ যিটো মুঠিত যিটো ৰাবি আছে সেই ৰাবিটো তুমি লৈ তুমি তাক দিবানে my feet are fastened to this pedestal and I cannot move যেহেতু মোৰ ভৰিটো এই ওখ স্তম্ভত মানে বান্ধা আছিলে মানে একেবাৰে ফিক্সড আছিলে আৰু মই লৰচৰ কৰিব নোৱাৰো তুমি গৈ দি আহিবানে তাৰপিছত swallow চৰাইটোৱে এনেকৈ কৈছিলে I am waited for in Egypt said the swallow তাৰপিছত swallow কৈছিলে যে মই ইজিপ্তত যোৱাৰ কাৰণে মই প্ৰস্তুত হৈ আছো অপেক্ষা কৰি আছো my friends are flying up and down the Nile and talking to the large lotus flowers soon they will go to sleep কৈছে যে মই মিছৰত যোৱাৰ কাৰণে মই অপেক্ষা কৰি আছো মোৰ বন্ধুসকলে তাত গৈ এই নীল নদীৰ ওপৰত জপিয়াই আছে তেওঁলোকে আনন্দ কৰি আছে আৰু সেই তাত ডাঙৰ পদুম ফুলৰ লগত হিহঁতে কথা পাতি আছে আৰু অতি সোনকালে হিহঁতে টোপনিত যাব The prince asked the swallow to stay with him for one night and be his messenger. The boy is so thirsty and the mother so sad, he said. তাৰপিছত হেপী প্ৰিন্সে সেই swallow কৈছিলে যে তুমি চোৱা তুমি মোৰ লগত এটা ৰাতি থাকা আৰু মোৰ মেসেঞ্জাৰ হোৱা মোৰ বাৰ্তাবাহক হোৱা আৰু তুমি চোৱা the boy is so thirsty ল'ৰাজন বহুত পিয়া লাগিছিলে and the mother so sad আৰু মাকেও বৰ দুখ অনুভৱ কৰি আছিলে এই কথাখিনি হেপী প্ৰিন্সে swallow চৰাইটোক জনাইছিলে তাৰপিছত I don't think I like boys answered the swallow I want to go to Egypt তাৰপিছত swallow চৰাইটোৱে কৈছিলে যে মই ভাবো কি মই ল'ৰাবোৰক পছন্দ নকৰো কিয়নো মানে আচলতে চৰাই চিৰিকটিবিলাকে এই সৰু বাচ্চাবিলাকক বা সৰু ল'ৰাবিলাকক পছন্দ নকৰে হিহঁতে সেই চৰাইবিলাকক সদায় আমনি কৰি থাকে কাৰণে কৈছিলে যে মই এই ল'ৰাবিলাকক সহায় কৰিব নোৱাৰো মই এওঁলোকক ভাল নাপাওঁ গতিকে মই I want to go to Egypt মই ইজিপ্তত যাব বিচাৰো তাৰপিছত but the happy prince looked so sad that the little swallow was sorry It is very cold here, he said, but he agreed to stay with him for one night and be his messenger. তাৰপিছত হেপী প্ৰিন্সে বৰ দুখ অনুভৱ কৰিছিলে আৰু তাৰ বাবে সৰু swallow চৰাইটোৱে দুখিত হৈছিলে আৰু যেহেতু এইটো বৰ ঠাণ্ডা আছিলে তেওঁ কৈছিলে যে মই তোমাৰ লগত থাকিম আৰু তোমাৰ বাবে বাৰ্তাবাহক হ'ম তাৰপিছত কৈছে thank you little swallow said the prince তাৰপিছত হেপী প্ৰিন্সে কৈছিলে যে লিটল swallow তোমাক thank you জনাইছো thank you দিছিলে the swallow picked out the great ravi from the prince's sword and flew away with it in his beak over the roofs of the town তাৰপিছত swallow চৰাইটো তেওঁৰ তৰোৱালৰ পৰা সেই ৰাবিটো উঠাই লৈছিলে আৰু তাৰ ঠোঁটত লৈ এইটো চহৰৰ ওপৰেদি সেই ঘৰৰ ফালে যাত্ৰা কৰিছিলে He passed by the cathedral tower where the white marble angels were sculptured. He passed by the palace and heard the sound of the dancing. A beautiful girl came out on the balcony with her lover. তাৰপিছত তেওঁ সেই কেথেড্ৰেল টাৱাৰৰ ওপৰেদি পাৰ হৈ গৈছিলে য'ত নেকি কি আছিলে হোৱাইট মাৰ্বল আছিলে হোৱাইট মাৰ্বলেৰে খোদিত কৰা আছিলে তাৰপিছত তেওঁ সেই অট্টালিকাৰ পাৰ হৈ গৈছিলে আৰু তাত ছোৱালীয়ে বা ডান্স কৰা শুনিছিলে আৰু তাত এজনী ধুনীয়া ছোৱালীয়ে তেওঁৰ প্ৰেমিকক লৈ বাৰান্দাত বা বেলকনিত আহাতেও দেখা পাইছিলে I hope my dress will be ready in time for the state ball, she said.
I have ordered flowers to be embroidered on it, but the seamstresses are so lazy. তাৰ পিছত তেওঁ কৈছিলে যে I hope my dress will be ready in time. তাৰ পিছত তেওঁ প্ৰেমিকক কৈছিলে যে মই আশা কৰিছোঁ যে মোৰ ড্ৰেছযোৰ যিযোৰ চিলাব দিয়া হৈছে এইটো অতি সোনকালে ৰেডি হৈ যাব, যেহেতু কোৰ্টত যিটো বা ৰাজপ্ৰসাদৰ যিটো প্ৰগ্ৰাম হ'ব তাৰ আগতে ৰেডি হৈ যাব। আৰু তেতিয়া তেওঁ কৈছিলে যে মই এইটো অৰ্ডাৰ দিছোঁ মানে ফুলখিনি আনিবলৈ বা তাতে ফুলখিনি এমব্ৰইডাৰী কৰিবলৈ, ফুলখিনি তুলিবলৈ কাপোৰটোত। কিন্তু কৈছে যে সেই মহিলা দৰ্জীগৰাকী বৰ কি আছিলে, বৰ এলেহুৱা আছিলে। He passed over the river and saw the lanterns hanging on the masts of the ships. At last he came to the poor woman's house and looked in. The boy was tossing feverishly on his bed and the mother had fallen asleep. তাৰ পিছত তেওঁ সেই নদীৰ ওপৰেদি উৰি আহিছিলে আৰু তেওঁ এই হেংগিং লেণ্টাৰ্ণছবিলাক মানে নাৱত বা জাহাজত যিবিলাক লেম্প থাকে, লেণ্টাৰ্ণ থাকে, হাৰিকেন থাকে, সেইবিলাক ওলমাই থকা তেওঁ দেখা পাইছিলে জাহাজবিলাকত। আৰু এটলাষ্ট অৱশেষত তেওঁ সেই মহিলাগৰাকীৰ ঘৰত আহি উপস্থিত হৈছিলে আৰু লক্ষ্য কৰিছিলে দ্য বয় ৱাজ টচিং ফেভাৰিছলি অন হিজ বেড। আৰু ল'ৰাজনে কি আছিলে, জ্বৰত তেওঁ মানে সেই বিচনাত ভাগৰি আছিলে। এণ্ড দ্য মাদাৰ হেড ফলেন এছলিপ, আৰু মাকে টোপনিত গৈছিলে। শ্বি ৱাজ ছ' টায়াৰ্ড, আৰু মহিলাগৰাকী বৰ ভাগৰ লাগিছিলে। ইন হি হোপড এণ্ড লেইড দ্য গ্ৰেট ৰাবি অন দ্য টেবুল বিচাইড দ্য উমেন্স থিম্বৰ্ড। তাৰপিছত তেওঁ সেই ৰাবিটো সেই মহিলাগৰাকীৰ কাষত টেবুলত ৰাখিছিলে। দেন হি ফ্লিউ জেণ্টলি ৰাউণ্ড দ্য বেড ফেনিং দ্য বয়জ ফৰহেড উইথ হিজ উইংছ। তাৰপিছত তেওঁ সেই ল'ৰাজনৰ কাষত গৈ তাতে তেওঁ ঢেউকাৰ জৰিয়তে ল'ৰাজনক অলপ বতাহ দিছিলে। হাউ কুল আই ফিল। তাৰপিছত তেওঁ কৈছিলে যে মই কিমান ঠাণ্ডা অনুভৱ কৰিছিলোঁ, ছেইড দ্য বয়। তেতিয়া ল'ৰাজনে কৈছিলে আই মাষ্ট বি গেটিং বেটাৰ। তেতিয়া ল'ৰাজনে অলপ কৈছে যে মই অলপ আৰাম পাইছোঁ, মই অলপ কিউৰ পাইছোঁ, মানে ল'ৰাজনে অলপ ভাল অনুভৱ কৰিছিলে। এণ্ড হি চেংক ইন টু দ্য ডেলিচিয়াছ স্লাম্বাৰ। আৰু তাৰপিছত তেওঁ সেই এণ্ড হি চেংক ইন টু এ ডেলিচিয়াছ স্লাম্বাৰ। তাৰপিছত তেওঁ এটা গভীৰ টোপনিত ডুব গৈছিলে। মানে তাৰপিছত যেতিয়া অলপ ভাল পাইছিলে তেতিয়া ল'ৰাজন আকৌ টোপনিত গৈছিলে। দেন দ্য চুৱেলো ফ্লিউ বেক টু দ্য হেপী প্ৰিন্স এণ্ড টল্ড হিম হোৱাট হি হেড ডান। ইট ইজ কিউৰিয়াছ, হি ৰিমাৰ্কড, বাট আই ফিল কোৱাইট ৱাৰ্ম নাও অলদো ইট ইজ ছ' কল্ড। আৰু তাৰপিছত চুৱেলো চৰাইটোৱে তাৰ হেপী প্ৰিন্সৰ ওচৰলৈ উৰি আহিছিলে আৰু তেওঁক গোটেইখিনি কথা কৈছিলে। তেওঁ যি কৰিলে গোটেইখিনি কথা হেপী প্ৰিন্সক কৈছিলে আৰু কৈছিলে ইট ইজ কিউৰিয়াছ, এইটো বৰ কৌতূহলী কথা আছিলে। হি ৰিমাৰ্ক, তেওঁ মন্তব্য কৰিছিলে, বাট আই ফিল কোৱাইট ৱাৰ্ম নাও অলদো ইট ইজ ছ' কল্ড। তাৰপিছত কৈছিলে যে মই এতিয়া বৰ গৰম অনুভৱ কৰি আছোঁ, যদিও এতিয়া মানে এইটো বৰ ঠাণ্ডা, মানে এতিয়া যিহেতু ঠাণ্ডা চলি আছে তথাপিও মই বৰ গৰম অনুভৱ কৰি আছোঁ। ডেট ইজ বিকজ ইউ হেভ ডান এ গুড একশ্যন, ছেইড দ্য প্ৰিন্স। তাৰপিছত প্ৰিন্সে কৈছিলে যে এইটো তুমি যে গৰম অনুভৱ কৰি আছা এইটো এটাই কাৰণ, তুমি এটা ভাল কাম কৰিছা। এণ্ড দ্য লিটিল চুৱেলো বিগেন টু থিংক এণ্ড দেন ফেল স্লিপ, থিংকিং অলৱেজ মেড হিম স্লিপি। তাৰপিছত হেপী প্ৰিন্সে এইখিনি কথা কোৱাৰ পিছত তাৰপিছত লিটিল চুৱেলোটো আকৌ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰপিছত চুৱেলো চৰাইটো টোপনিত গ'ল। মানে তেওঁ যেতিয়া কৈছে থিংকিং অলৱেজ মেড হিম স্লিপি, তেওঁ যেতিয়া অলপ চিন্তা কৰে তেতিয়া তেওঁ টোপনি আহে। হুৱেন ডে ব্ৰ'ক হি ফ্লিউ ডাউন টু দ্য ৰিভাৰ এণ্ড হেড এ বাথ। টু নাইট আই গ' টু ইজিপ্ট, ছেইড দ্য চুৱেলো তাৰপিছত কৈছিলে মানে যেতিয়া দিন হ'ল, ৰাতি পাৰ হৈ যেতিয়া দিন হ'ল তেতিয়া তেওঁ নদীৰ পাৰলৈ গৈছিলে, তাতে তেওঁ গা ধুই তেওঁ কৈছিলে যে আজি ৰাতি মই ইজিপ্তলৈ বা মিছৰলৈ যাম।
এই কথাখিনি তেওঁ কৈছিলে and he was in high spirits at the prospect. He visited all the monuments and sat a long time on top of the church steeple. তাৰ পিছত তেওঁ বহু সময় সেই চহৰখন চাইছিলে চহৰখন চাই তেওঁ যিবিলাক ভাল লগা মনুমেণ্টছ আছিলে সেই মনুমেণ্টছবিলাক তেওঁ দেখিছিলে আৰু চাৰ্চ মানে গীৰ্জাৰ ওপৰত সেই যিটো গীৰ্জাৰ ওপৰত থকা যিটো স্তম্ভ আছে তাতে বহি অলপ সময় মানে অলপ নহয় মানে লং টাইম মানে বহু সময় তাতে বহি কটাইছিলে when the moon rose he flew back to the happy prince যেতিয়া ৰাতি হৈছিলে মুন ৰ'জ মানে চন্দ্ৰ উদয় হৈছিলে তেতিয়া তেওঁ আকৌ হেপী প্ৰিন্সৰ ওচৰলৈ উৰি গৈছিলে have you any commissions for Egypt he cried I am just starting তাৰ পিছত তেওঁ কৈছিলে যে তোমাৰ কিবা ইজিপ্তত কিবা কাম আছে নেকি তুমি মোক ক'ব পাৰা তেওঁ চিঞৰি কৈছিলে কিয়নো মই এতিয়া ইজিপ্তলৈ যাত্ৰা কৰিম swallow swallow little swallow said the prince will you stay with me one night longer তাৰ পিছত তেওঁ কৈছিলে যে হে swallow চৰাই হে সৰু swallow চৰাই তুমি মোৰ লগত আৰু এটা ৰাতি থাকিবানে I am waited for in Egypt answered the swallow তাৰ পিছত swallow উত্তৰ দিছিলে যে মই ইজিপ্তৰ কাৰণে অপেক্ষা কৰি আছো swallow swallow little swallow said the prince far away across the city I see a young man in a garret তাৰ পিছত তেওঁ কৈছিলে যে হে swallow চৰাই সৰু swallow চৰাই হি দূৰৰ এখন চহৰৰ মাজত মই এজন ডেকা মানুহ এটা ৰুমত দেখিছিলো মানে দেখি আছো he is leaning over a desk covered with papers and in the glass by his side there is a bunch of withered violets his hair is brown and crisp and his lips are red as a pomegranate and he has large and dreamy eyes he is trying to finish a play for the director of the theater but he is too cold to write anymore there is no fire in the grate and hunger has made him faint তাৰ পিছত তেওঁ কৈছিলে যে তুমি সেই চহৰৰ মাজত এখন ঘৰত এজন ডেকা মানুহ দেখিবলৈ পাইছো মই আৰু তেওঁ কি আছিলে হি ইজ লিনিং ওভাৰ এ ডেস্ক কাভাৰ্ড উইথ পেপাৰ্ছ আৰু তেওঁ সেই এটা ডেস্কৰ ওপৰত কিছু পেপাৰ আছিলে আৰু তাতে তেওঁ মই দেখিবলৈ পাইছো কি তেওঁ তাতে বহি আছে আৰু তেওঁৰ চুলি মানে ব্ৰাউন বুৰণি আছিলে আৰু কুচ খোৱা আছিলে এণ্ড হিজ লিপছ আৰ ৰেড আৰু তেওঁৰ ওঠটো কি আছিলে ডালিমৰ নিচিনা ৰঙা আছিলে আৰু তেওঁৰ চকুযোৰ কি আছিলে ড্ৰিমি আইজ তেওঁ মানে চকুযোৰ সপোন আছিলে চকুত কিন্তু তেওঁ এটা নাটক লিখাৰ কাৰণে চেষ্টা কৰি আছে ঠাণ্ডাৰ কাৰণে আৰু তেওঁ ভোকাতুৰ হোৱাৰ কাৰণে তেওঁ সেইটো কমপ্লিট কৰিব পৰা নাই কাৰণ তেওঁ নিজকে গৰম ৰাখাৰ কাৰণে কোনো জুইৰ ব্যৱস্থা নাই বা ঠাণ্ডাৰ কাপোৰ নাই আৰু তেওঁ খাদ্যৰ অভাৱত তেওঁ দুৰ্বল হৈ পৰিছে যাৰ কাৰণে তেওঁ এই প্লেটো সেই নাটকটো তেওঁ লিখি কমপ্লিট কৰিব পৰা নাই I will wait with you one night longer said the swallow who really had a good heart তেওঁ কৈছিলে যে মই তোমাৰ লগত আৰু এটা ৰাতি থাকিম কিয়নো মানে এই কথাখিনি swallow কৈছিলে কাৰণ তেওঁ এজন ভাল অন্তৰৰ গৰাকী আছিলে he asked if he should take another Ravi to young playwright আৰু তাৰ পিছত তেওঁ হেপী প্ৰিন্সক সুধিছিলে যে তেওঁ সেই ল'ৰাটোক আৰু এটা বা সেই নাটক লিখা ল'ৰাটোক আৰু এটা ৰাবি দি আহিব লাগিব নেকি alas I have no Ravi now said the prince my eyes are all that I have left তাৰ পিছত তেওঁ কৈছিলে যে মই alas মানে দুখেৰে কৈছিলে যে মোৰ আৰু কোনো ৰাবি নাই মানে হেপী প্ৰিন্স এনেকৈ কৈছিলে যে মোৰ আৰু কোনো ৰাবি নাই এতিয়া মোৰ কি আছে my eyes are all that I have left কৈছে যে মোৰ জাস্ট কি আছে চকু দুটা আছে মানে এতিয়া বাকি চকু দুটা বাকি আছে দে আৰ মেড অফ ৰেয়াৰ সাফায়াৰ্স আৰু হেবিলাক কিহেৰে তৈয়াৰী আছিলে ৰেয়াৰ মানে খুব কম পোৱা যায় একেবাৰে হৰসংখ্যক মানে একেবাৰে ৰেয়াৰ মানে খুব কম পোৱা যায় এটো সহজলভ্য নহয় সাফায়াৰ্স মানে নীলমণি which were brought out of India a thousand years ago আৰু এটো ভাৰতৰ পৰা
হাজাৰ বছৰ আগত আনা হৈছিলে হি অৰ্ডাৰ্ড সোৱেলো টু প্লাক আউট ওৱান অফ দেম এণ্ড টেক ইট টু দ্য প্লে ৰাইট তাৰপিছত সোৱেলো চৰাইটোক কৈছিলে যে তুমি তাৰ পৰা এটা চকু উঠাই লৈ তুমি সেই প্লে ৰাইটজন সেই নাটক লিখাজনক দি আহা হি উইল চেল ইট টু দ্য জুৱেলাৰ তাৰপিছত এইটো সেই জুৱেলাৰী বা য'ত গহনা বনায় গহনাৰ দোকানত এইটো বিক্ৰী কৰিব এণ্ড বাই ফায়াৰত আৰু তাৰপিছত জুইৰ কাৰণে বা নিজকে গৰম ৰখাৰ কাৰণে কাঠখৰি কিনিব পাৰিব এণ্ড ফিনিছ হিজ প্লে হি ছেড আৰু তেওঁ নাটকখন লিখি শেষ কৰিব পাৰিব তেওঁ এনেকৈ কৈছিলে ডিয়াৰ প্ৰিন্স মৰমৰ ৰাজকুমাৰ ছেড দ্য সোৱেলো কৈছিলে আই কেনট ডু ডেট মই এইটো কৰিব নোৱাৰোঁ এণ্ড হি বিগেন টু উইপ আৰু তাৰপিছত তেওঁ কান্দিবলৈ আৰম্ভ কৰিলে সোৱেলো লিটিল সোৱেলো ছেড দ্য প্ৰিন্স ডু এজ আই কমাণ্ড ইউ তাৰপিছত কৈছে যে সেই সোৱেলো চৰাই সৰু সোৱেলো চৰাই মই তোমাক যি কওঁ তুমি তাকেই কৰা গতিকে এইখিনি থাকক মানে লেচনটো বহুত ডাঙৰ হয় গতিকে এইখিনি আধাখিনি হ'ব আৰু বাকী আধাখিনি ইয়াৰ পিছৰ ভিডিঅ'টোত আনি দিম তোমালোকে যদি লেচনটো পঢ়ি ভাল লাগিছে তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা থেংক ইউ